Hello guys, what's up? Welcome back to my YouTube channel. So, এই vlogটোত আমি গৈছো Sukapha khetra যোনটো আছে মহবন্ধাত আছে JORHATৰ ওচৰতে. So, আমি তাত গৈছিলো. So, এটো vlogটো চাওক. এতিয়া আমি সোমাই গৈ আছো মানে তালে Sukapha khetrলে ভালকে সোমাই গৈ আছো. So, চাই থাকিব কিন্তু এটা কথা যে তাত মানডে নাযাব কাৰণ কিয় মানডে বন্ধ থাকে আৰু আমি গম পোৱা নাছিলোঁ সেইটো কাৰণে আমি মানডে গ'লোঁ সো সব জায়গাটো চাব সেইটো কাৰণে সব জায়গা চাব নোৱাৰিলোঁ যি চালোঁ আমি সব এই ভিডিঅ'টোতে মানে এই ব্লগটোতে আপোনালোকে চাব পাৰিব সো চাই থাকক এয়া ভাইটি মানে যিছু আৰু মই পুৰা মানে মস্তি কৰিছোঁ আৰু মই মানে নাচাত লাগি আছোঁ আৰু এফালে এই খেলি আছে দেখিছে মই এফালে পিছফালে নাচাত লাগি আছোঁ মানে আৰু আমি ওই তালে যাম পিছফালে যে দেখিছে যে এফালে মূৰ্তি আছে যে আমি তালেও যাম সো গোটেই ব্লগটো চাব একদম পিছফালে আহিছে একদম একদম এণ্ডলৈকে চাব হা তেতিয়া মানে গম পাব আমি ক'ত গৈছিলোঁ সো আমি এতিয়া গৈ আছোঁ মূৰ্তিটোৰ ওচৰলৈ আমি গম পোৱা নাছিলোঁ যে বন্ধ আছিলে সো আমি গ'লোঁ তেতিয়া অকণমান ভিডিঅ' কৰিলোঁ তাৰপিছত আৰু গুচি আহিবলগীয়া হ'ল সো যিমান ভিডিঅ' কৰিলোঁ সেইটোকে চাওক সো আমি এতিয়া গৈ আছোঁ লাহে সো এতিয়া এইফালে এইটোৱে হ'ল মূৰ্তি আগফালৰ পৰা দেখাই আছোঁ ৰ'ব গৈ আছোঁ ইফালে আগফালৰ পৰা দেখাই আছোঁ আগফালৰ পৰা দেখাইছোঁ এবাৰ হা সো এয়াই মূৰ্তি আগফালৰ পৰা এইটো বহুত ভালকৈ বনাই থৈছে বহুত ভাল লাগিলে আৰু সো এফালে এতিয়া চাওক এইটো হ'ল তাৰ পৰা ভিউটো যোনটো বহুতে ভাল লাগিলে তো চাব পাৰে তাতে মানে বহুতে ডাঙৰ জেগা হয় তাত মানে মিউজিয়ামো আছে তাৰপিছত বহুত কিবা কিবি আছে বাট যাবলৈ হ'লে মানডেত নাযাব মানডে বাহিৰে যি বাৰতে যায় মানে যাব পাৰি কিন্তু মানডেত যাব নোৱাৰি কাৰণ কিয় মানডেত যাবলৈ হ'লে ক'তোৱে মানে যাব নোৱাৰে মানে চব বন্ধ থাকেতো চ' ছানডেৰ জেগাত মানডে ৰেষ্ট লয় মানে সেইটো কাৰণে মানে ইমান ভালকৈ এক্সপ্ল'ৰ কৰিব নোৱাৰে চব আৰু কিছুমান জেগাটোতো এক্সপ্ল'ৰ কৰিবই নোৱাৰে মানে মিউজিয়াম হওক আৰু জেগা কেইটামান আছে নেকি মিউজিয়ামটোতো যাবই নোৱাৰি বন্ধ একদম চ' আমি সেইটো কাৰণে আমি গম পোৱা নাছিলোঁ কাৰণেহে মানে গ'লোঁ আৰু চ' চাই থাকক ব্লগটো এইটো হ'ল আমি তাৰ পৰা তললৈ অহাৰ পিছত আমি য'ত ৰখি আছিলোঁ তাৰ পৰা এতিয়া আমি গৈ আছোঁ খাবলৈ কাৰণে ৰেষ্টুৰেণ্টত চ' এইটো চাব পাৰে টোপোলা ভাত আমি গৈছিলোঁ জুইশালত নতুনকৈ খুলিছে মানে তাতে Sukapha ক্ষেত্ৰতে নতুনকৈ খুলিছে মানে অ'পেনিং হৈছে 1 ছেপ্টেম্বৰত তাত লিখা আছিলে মানে সেইটো কাৰণে কৈছোঁ এয়া দেখিছে আপোনালোকে টোপোলা ভাত পূৰা ভাল অসমীয়া থালি পায় যোনটো মই ভাল পাওঁ অসমীয়া থালি বহুতে বেছি ভাল পাওঁ চ' এইটো পূৰা থালি হয় আৰু এইটো হয় মাছ চ' এইবোৰ হাৰ্বছৰ লগত আছিলে মানে মাছটো চ' মই মাছ চাছ নাখাওঁ বাৰু মই এনেকৈয়ে খাই আছোঁ দেখিছে মই মাছ চাছ নাখাওঁ চ' টোপোলা ভাত আছিলে তাৰপিছতে দালি আছিলে চব্জি আৰু কিবা কিবি আছিলে মানে মই কেনেকৈ চাই আছোঁ চ' চাই থাকক ব্লগটো পূৰা এণ্ডলৈকে চাব তেতিয়া গম পাব কেনেকুৱা মানে ভাল বস্তু আছে তাত মানে ভাল কি আছে পাপৰ চাপৰো আছিলে দেখিছে আপোনালোকে চ' এতিয়া এটা আহি আছে ভিউ এটা চ' এইটো হ'ল আমি য'ত খাই আছিলোঁ তাৰ পৰা এটা ভিউ চ' আমি খাওঁতে মানে আবেলি টাইপ হৈ গ'লগৈ অকণমান আৰু
6টামান 5টা 6টা মান দেৰিলৈকেতো আন্ধাৰে হৈ যায় 4:30 5টামান 4:30 5টামান বাজিলৈকে মানে অকণমান আন্ধাৰ হৈছিলে আৰু 4:30 5টামানৰ চ' তাৰপৰা বহুত ভাল লাগিছিলে কাৰণ কিয় চবতে লাইট জ্বলাই থৈছিলে ন চ' ৰাতি হ'লেতো আৰুৱে ভাল লাগিলেহেঁতেন কিন্তু আমি ৰাতিলৈ নৰলোঁ সোনকালে গুচি আহিলোঁ চ' ব্লগটো চাই থাকক চ' এতিয়া আমি তাৰপৰা ওলাই আহিছোঁ চাব পাৰে মানে এতিয়া সেইডোখৰ মানে ৰেষ্টুৰেণ্টত য'ত আমি পাৰ্ক কৰি থৈছিলোঁ তাৰপৰা ওলাই আহিছোঁ এইটো তেতিয়ালৈকে মানে অকণ আন্ধাৰ হৈ গ'লগৈ আৰু তেতিয়া ইমানো বেছি ৰাতি হৈ যোৱা নাছিলেগৈ 6টা 7টামান বাজিছিলে আৰু চাগে চ' সেইখন গেট সেইখনৰ পৰা আমি এতিয়া ওলাই গৈ আছোঁ আৰু চ' ব্লগটো ইয়াতে খতম হ'ব কাৰণ কি আৰু ইয়াত মানে মানডে গৈছিলোঁতো চ' সেইটো কাৰণে ইয়াত একো দেখাবলৈ নাছিলে কাৰণ কি চব ক্ল'জ আছিলে চ' bye bye thanks for watching see you in the next video নতুন ভিডিঅ' জলদি আহি আছে wait খতম হোৱা নাই লাষ্টলৈ চব ফটোজ আছে কেইখনমান চ' এই যদি মই মানে আৰু এইফালে থালিটোৰ ফটো এইবাৰ বাই বাই